Hello everyone, welcome to another video. So আপোনালোকে জানে এডিৰ কাৰণে মাজত মাত্ৰ দুটা মাহ আছে। এই দুটা মাহৰ ভিতৰত আমি কমপ্লিট সিলেবাসখন খতম কৰিব লাগিব। গতিকে আমি যিবোৰ সিলেক্টিভ কোৱেশ্চন বা যিবোৰ প্ৰায় এক্সামত আহিবলগীয়া কোৱেশ্চন সেইবোৰ আমি লৈ আহি আছোঁ। ডেইলি 15টাকৈ লৈ আহি আছোঁ। যদি আপোনালোকে এক্সামটো দিব বিচাৰে আপোনালোকে আমাৰ আনক্লিক লাইভ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। কাৰণ আমি এই চেনেলৰ জৰিয়তে আপোনালোকক যিবোৰ দৰকাৰী কোৱেশ্চন সেইবোৰ আপোনালোকৰ কাৰণে প্ৰভাইড কৰি আছোঁ। অ'কে, চ' কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰি লৈ দিব। দেৰি নকৰি আহকচোন আজি ফাৰ্ষ্ট কুৱেশ্যনটো চাওঁ। আজি ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে প্ৰথম অসমীয়া চনেট পুথি মালচ কোনে ৰচনা কৰিছিল? দ্য ফাৰ্ষ্ট আছামিজ চনেট বুক মালচ ৱাজ ৰিটেন বাই। মালচ কোনে লিখিছিল, কোনে ৰচনা কৰিছিল? শুদ্ধ উত্তৰটো ইয়াৰ ভিতৰত কোনটো হ'ব? কমেণ্ট কৰক। য়েছ, দ্য ৰাইট আনচাৰ ইজ অপশ্যন এ, হিতেশ্বৰ বৰুৱা। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। কোন বছৰত গোলাঘাটত কমিউনিষ্ট দল গঠন হৈছিল? ইন হুইচ ইয়াৰ কমিউনিষ্ট পাৰ্টি ৱাজ ফৰ্ম এট গোলাঘাট? কোন বছৰত গোলাঘাটত কমিউনিষ্ট দল গঠন হৈছিল? দ্য ৰাইট আনচাৰ ইজ অপশ্যন ডি, 1946। চনটো মনত ৰাখিব, বহুত ইম্পৰ্টেণ্ট হয়। 1946ত গোলাঘাটত কমিউনিষ্ট দল গঠন হৈছিল। অ'কে, নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। ফ্ৰম হুইচ ইয়াৰ অল ইণ্ডিয়া ৰেডিঅ' ষ্টাৰ্টেড ইটছ অপাৰেশ্যন ইন আছাম? জানে কোনটো বছৰৰ পৰা অল ইণ্ডিয়া ৰেডিঅ' অসমত কাম আৰম্ভ কৰিছিল? আপোনালোকে ৰেডিঅ' শুনিছিল? যিসকলে ৰেডিঅ' শুনিছে হাত দাঙিব কমেণ্টত। আৰু অল ইণ্ডিয়া ৰেডিঅ' অসমত কেতিয়াৰ পৰা আৰম্ভ হৈছিল? য়েছ, 1948। অল ইণ্ডিয়া ৰেডিঅ' আমাৰ অসমত 1948 চনৰ পৰা আৰম্ভ হৈছিল। অ'কে, অপশ্যন বি ইজ দ্য ৰাইট আনচাৰ। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। অসমত প্ৰথমবাৰৰ বাবে অগপ ক্ষমতালৈ কেতিয়া আহিছিল? এ জি পি কাম টু দ্য পাৱাৰ ইন আছাম ফৰ দ্য ফাৰ্ষ্ট টাইম ইন। কেতিয়া আহিছিল এ জি পি পাৱাৰলৈ? য়েছ, অপশ্যন বি ইজ দ্য ৰাইট আনচাৰ, 1985। 1985ত এ জি পি পাৱাৰলৈ আহিছিল। অ'কে, নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। 1980 চনত অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী ছয়দা আনোৱাৰা টাইমৰে কেৱল কেইমাহৰ কাৰণে মুখ্যমন্ত্ৰী হৈছিল? ইন 1980 দ্য ফাৰ্ষ্ট লেডি চিফ মিনিষ্টাৰ অফ আছাম ছয়দা আনোৱাৰা টাইমৰ ফ্ৰম দ্য মিনিষ্ট্ৰী অফ অনলি ফৰ। কিমান দিনলৈ ছয়দা আনোৱাৰা টাইমৰ অসমৰ মুখ্যমন্ত্ৰী আছিল? 5 মাহ, 6 মাহ, 7 মাহ, 8 মাহ। ইয়াৰ ভিতৰত কোনটো শুদ্ধ? য়েছ, ডেফিনেটলি 7 মাহলৈ তেখেত মুখ্যমন্ত্ৰী আছিল অসমৰ। অ'কে, কিমান মাহ? 7 মাহ। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। চুডামফাক বামুণী ৰজা বুলি কিয় মাতিছিল? হোৱাই ৱাজ চুডামফাক কল এজ বামুণী ৰজা? চুডামফাক বামুণী ৰজা বুলি কিয় কোৱা হৈছিল? য়েছ, অপশ্যন চি ইজ দ্য ৰাইট আনচাৰ, কাৰণ তেখেতে বামুণ ফেমিলিৰ এজন সদস্য আছিল। অ'কে, নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। কোন আহোম ৰজাই দিহিং নদীৰ কাষৰ চৰাগুৰি ৰাজধানী কৰিছিল? চৰাগুৰি চাপৰিত ৰাজধানী কৰিছিল? হুইচ আহোম কিং মেড দ্য কেপিটেল অফ চৰাগুৰি নিয়াৰ দ্য দিহিং ৰিভাৰ? দ্য ৰাইট আনচাৰ ইজ অপশ্যন ডি, চুটেফা। অ'কে, নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। মহেন্দ্ৰ নাথ হাজৰিকাৰ সৈতে ইয়াৰ ভিতৰত কি জড়িত? মহেন্দ্ৰ নাথ হাজৰিকা ইজ এছ'চিয়েটেড উইথ। কাৰ লগত জড়িত মহেন্দ্ৰ নাথ হাজৰিকা ইয়াৰ ভিতৰত? য়েছ, ডেফিনেটলি মৃত্যু বাহিনীৰ লগত জড়িত মহেন্দ্ৰ নাথ হাজৰিকা। কিহৰ লগত জড়িত? মৃত্যু বাহিনীৰ লগত জড়িত। এতিয়া মোক কমেণ্ট কৰি জনাব মৃত্যু বাহিনীটো কি বস্তু। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। অসমত স্বৰাজ পাৰ্টীৰ প্ৰধান কোন আছিল? হু ৱাজ দ্য চিফ অফ স্বৰাজ পাৰ্টি ইন আছাম? য়েছ, দ্য ৰাইট আনচাৰ ইজ তৰুণৰাম ফুকন। তৰুণৰাম ফুকন আছিল অসমৰ স্বৰাজ পাৰ্টীৰ প্ৰধান। মনত থাকিব। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। আছুৰ লগতে অসমৰ কোনটো আন সংগঠনে অসম চুক্তিত স্বাক্ষৰ কৰিছিল? এলং উইথ দ্য আছু হুইচ আদাৰ অৰ্গেনাইজেশ্যন অফ আছাম চাইন দ্য আছাম একৰ্ড? ইয়াৰ ভিতৰত কোনটো দলে আছুৰ লগতে অসম চুক্তিত স্বাক্ষৰ কৰিছিল? ডেফিনেটলি আপোনালোকে জানিবই ইয়াৰ শুদ্ধ উত্তৰটো কোনটো হ'ব।
Yes, AAGSP. Okay. Next question to laisu. অসম চুক্তি স্বাক্ষৰ কৰাৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল? Who was the Prime Minister of the India during the signing of the Assam Accord? অসম চুক্তি স্বাক্ষৰ কৰাৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল? The right answer is option D, Rajiv Gandhi. কোন আছিল? Rajiv Gandhi. Okay. Next question to laisu. তলত উল্লেখ কৰা ৰাজহুৱা খণ্ডৰ কোনটো ইউনিটৰ জন্ম হৈছে অসম চুক্তিৰ পৰা? Which one of the following public sector unit has born out of the Assam Accord? The right answer is NRL. Okay. Next question to laisu. Hilazaris Ghat খণ্ডিত কোনে মোগল পক্ষক প্ৰতিনিধিত্ব কৰিছিল? Who represented the Mughal side in the Treaty of Hilazari Ghat? The right answer is option B, Mir Jumla. Next question to laisu. Ahom আৰু কোচ ৰাজ্যৰ মাজৰ সীমা হিচাপে সোৱণশিৰি নিৰ্ধাৰণ কৰা হৈছিল? The Subansiri was fixed as the boundary between the Ahom and Koch kingdom by কোনখন treaty আছিল? Yes, Treaty of Majuli. Okay, option C is the right answer. Next question to laisu. তলৰ কোনটো ঐতিহাসিক স্থানত গুপ্ত স্থাপত্যৰ উদাহৰণ আছে? Which of the following historical site contain examples of Gupta architecture? ইয়াৰ ভিতৰত কোনটো শুদ্ধ? Yes, option A is the right answer, the Parvati. Okay. So একেটা আছিল আজিৰ মক টেষ্টৰ কেইটামান এডিৰ ইম্পৰ্টেণ্ট কুৱেশ্যন। চ' ভিডিঅ'টো কেনেকুৱা পালে? যদি আপোনালোকে বিচাৰে আৰু জিঅ'গ্ৰাফিৰ ওপৰত বেলেগ টপিকৰ ওপৰত ভিডিঅ' আনিবলৈ কমেণ্ট কৰিব। চ' যদি এতিয়ালৈকে আমাৰ আনক্লিক লাইভ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ ইয়াতে আমি বহুত ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক ডিছকাছ কৰোঁ। অ'কে, চ' ভিডিঅ'টো ইমান আছিল। নেক্সট ভিডিঅ'ত আকৌ লগ পাই আছোঁ।